নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ইউটিউব চেনেল জ্ঞান দৰ্শন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰা হ'ব বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামৰ ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ আহি গৈছে। ইতিমধ্যে সেইটো আজি কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে সেইটো আজি আলোচনা কৰা হ'ব। তো বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াত সেৱাই নটিফিকেশ্যন জাৰি কৰিছে। ইয়াত ছাবজেক্টত লিখা আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ ক্লাছ 9 for the year 2022 of from 19 তাৰিখ 4 মাহ 2022 চনৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 15 তাৰিখ 6 মাহ 2022 চনত শেষ হৈ যাব এই ফৰ্ম ফিল আপটো। ইয়াত ইম্পৰ্টেণ্ট পইণ্ট এটা আছে, 19 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 15 জুনত শেষ হৈ যাব। ইয়াৰ কাৰণে কি কৰিব লাগিব? ইয়াৰ কাৰণে ফিজ লাগিব, ৰেজিষ্ট্ৰেশ্যন ফিজ। ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন ফিজ লেখা আছে, ইয়াত 150 টকা লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ক'ত পাব? আপোনালোকে কেৰাণী স্কুলৰ পৰা দিব, নহ'লে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে সেৱাৰ ৱেবছাইটত গৈ। ইয়াত সেৱাৰ ৱেবছাইট দিয়া আছে, ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আপোনালোকে ফৰ্ম ফিল আপটো কৰি স্কুলত জমা দিব, পাছত এইখিনি কাম ছাৰে কৰিব। এতিয়া আহক আমি ফৰ্ম ফিল আপটো কৰোঁ। তাৰ আগতে ইয়াত লিখা আছে কি লাগিব। সেই ফৰ্মটোৰ লগত ডকুমেণ্ট কি জমা দিব লাগিব। প্ৰথমে আছে আপোনাৰ ফটো আৰু ছিগনেচাৰ। ফটো আৰু ছিগনেচাৰ দিব লাগিব। ফটোটো দিব লাগিব পাছপোৰ্ট সাইজ, বেকগ্ৰাউণ্ড হোৱাইট থাকিব লাগিব। আৰু ছিগনেচাৰ দিব লাগিব এটা স্কেনিং কৰি। আৰু বাৰ্থ চাৰ্টিফিকেট লাগিব একপি। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ ফিলিং আপ দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াত আছে ষ্টুডেণ্টছ ইণ্টাৰ ষ্টুডেণ্টছ নেম এণ্ড ফাদাৰ নেম এণ্ড মাদাৰ নেম কাৰেক্টলি। বিথ আছে এজ অফ দ্য ষ্টুডেণ্ট শুড বি মিনিমাম 13 years এজ দ্য অন 1 March 2022। 2022 চনৰ 1 মাৰ্চত ষ্টুডেণ্টজনৰ 13 বছৰ হ'ব লাগিব। চিট আছে ডেট অফ বাৰ্থ শুড বি এজ পাৰ দ্য বাৰ্থ চাৰ্টিফিকেট অৰ চাৰ্টিফিকেট প্ৰভাইড বাই দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। আপুনি যি পাছ কৰি আহিছে প্ৰিভিয়াছ ইয়াৰ সেইটো অনুসৰি দিব লাগিব, নহ'লে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট যি আছে সেইটো দিব লাগিব। ডিট আছে ষ্টুডেণ্ট হেজ টু ছাবমিট ফটোকপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট অৰ এনি স্কুল চাৰ্টিফিকেট হুৱেৰ দ্য ডেট অফ বাৰ্থ চাৰ্টিফিকেট ষ্টুডেণ্ট মেনশ্যনড। এইখিনি আপলোড কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। স্কুলৰ নাম কি? ইয়াত আপোনালোকে স্কুলৰ নাম লিখিব লাগিব, যিখন স্কুলত পঢ়ি থাকে। তাৰপিছত আছে নেম অফ ষ্টুডেণ্ট। আপোনালোকে ইয়াত ষ্টুডেণ্টৰ নাম লিখিব লাগে। 2 নম্বৰত আছে নেম অফ ফাদাৰ্ছ নেম। ইয়াত আপোনালোকে দেউতাৰ নাম লিখিব লাগিব। তাৰপিছত আছে মাদাৰ্ছ নেম, আপোনালোকে মাকৰ নাম লিখিব লাগিব। তাৰপিছত আছে গাৰ্জেন নেম। গাৰ্জেন নেমত আপোনালোকে দেউতাকৰ নামো দিব পাৰে আৰু মাকৰ নামো দিব পাৰে। ইয়াত আছে নেম অফ দ্য স্কুল এটেণ্ডেড লাষ্ট। আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোন স্কুলত পঢ়িছে সেইটো স্কুলৰ নাম লিখিব লাগে। 6 নম্বৰটো নালাগে। 7 নম্বৰত আছে ডেট অফ বাৰ্থ, আপোনাৰ জন্ম তাৰিখ কি আছিল বাৰ্থ চাৰ্টিফিকেট অনুসৰি দিব লাগিব। 8 নম্বৰত আছে ছেক্স, আপুনি মেল নে ফিমেল সেইটো ইয়াত লিখিব লাগে। ইয়াত টিক মাৰ্ক কৰিব লাগিব আপুনি কোনটো হয়। 9 নম্বৰত আছে ৰিলিজন, আপুনি কি হিন্দু, ইছলাম, বুদ্ধিষ্ট কি যিটো হয় তাত আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। 11 নম্বৰত আছে ফিজিকেলি চেলেঞ্জড, আপুনি শাৰীৰিকভাৱে সক্ষম নেকি? যদি হয় আপুনি য়েছ কৰিব লাগে। য়েছ কৰিবলৈ কি হয় সেইটোত আকৌ ইয়াত য়েছ কৰিব লাগিব। যদি নহয় নকৰিলেই হ'ল, ইয়াত আকৌ টিক মাৰ্ক কৰিব নালাগে। ষ্টুডেণ্টছ আধাৰ নং, যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াত আধাৰ নাম্বাৰ লিখিব লাগিব। ষ্টুডেণ্টছ পেৰেণ্টছ মোবাইল নং, আপোনালোকে ইয়াত আপোনাৰ মাক দেউতাকৰ মোবাইল নম্বৰ লিখিব লাগিব। আৰু যদি আপোনালোকৰ ইমেইল ID আছে তেনেহ'লে আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। আপোনালোকৰ এতিয়া আছে পাৰ্মানেণ্ট এড্ৰেছ লাইন। ইয়াত আপোনালোকৰ গাঁও
আৰু পোষ্ট অফিচ লিখিব লাগিব সেকেন্ডত লিখিব লাগিব আপোনালোকৰ PS আৰু ডিস্ট্ৰিক্ট আকৌ আছে ইয়াত ভিলেজ সিটি আপোনাৰ ভিলেজৰ নাম লিখিব লাগিব আৰু ইয়াত ষ্টেটৰ নাম লিখিব লাগিব আসাম বুলি লিখিব লাগিব আকৌ ইয়াত ডিস্ট্ৰিক্ট বৰপেটা লিখিব লাগিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় হেতু ডিস্ট্ৰিক্ট লিখিব লাগিব আৰু ইয়াত পিন কোড লিখিব দিছে 20 নম্বৰত আপোনালোকৰ যেটো পিন কোড হয় হেতু লিখি দিব লাগিব ইয়াত পিন কোডটো লিখিব লাগিব আপোনাৰ পার্মানেন্ট এড্ৰেছ আৰু সেম হয় নেকি যদি হয় আপোনালোকে পার্মানেন্ট এড্ৰেছত টিক মাৰ্ক কৰিব লাগিব পাছত এইবিলাক আৰু লিখিব নালাগে হেতু টিক মাৰ্ক কৰিলেই হ'ল তাৰপিছত আপোনাৰ মিডিয়াম কি আপনার যে এক্সাম দিব হেতুৰ মিডিয়াম কি হ'ব ইংলিশ এছামিজ বড়ো কি হ'ব যদি ইংলিশ হয় ইংলিশ যদি এছামিজ হয় এছামিজ বড়ো হলে বড়ো হিন্দি হলে হিন্দি বেঙ্গলি হলে মণিপুৰী হলে বেঙ্গলি যেটো হয় হেতুত আপোনালোকে ৰাইট চিন দিব আপোনালোকৰ এমআইএল সাবজেক্টটো কি হ'ব যদি এছামিজ হয় এছামিজ দিব ইয়াত এমআইএল সাবজেক্ট আৰু এমআইএল গ্ৰুপ আৰু আপোনাৰ ইলেক্ট্ৰিক সাবজেক্ট কি হ'ব হিন্দি হ'ব নে এৰাবিক হ'ব এতিয়া আপোনালোক ইলেক্ট্ৰিক সাবজেক্ট কোনটো ল'ব হিন্দি ল'ব নে এৰাবিক ল'ব না কি এডভান্স এছামিজ ল'ব নে এডভান্স মেথছ ল'ব হেতু আপোনালোকে ইয়াত লিখিব লাগিব তাৰপিছত ইয়াত আপোনাৰ ফটোকপি ব্যাকগ্ৰাউণ্ড হৈ থকা ফটোকপি ইয়াত আঠা মাৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ সিগনেচাৰটো কৰিব লাগিব ইয়াত সিগনেচাৰ আৰু ইয়াত ফটো দিব লাগিব আপোনালোকে এই ফৰ্মটোৰ লগত এটা বাৰ্থ সাৰ্টিফিকেটৰ জেৰক্স কপি পিন মাৰি দিব লাগিব স্কুলত আৰু ইয়াত আপোনালোকৰ গাৰ্জেনৰ সিগনেচাৰ কৰিব লাগিব এইখিনি আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰি দিব আৰু যদি কিবা ফৰ্মটোৰ কাৰণে অসুবিধা থাকে মোক কমেন্ট কৰি জনাব মই কৈ দিবলৈ চেষ্টা কৰিম